গাইজ ব্লগৰ আনটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু ভিডিঅ'টো দিনত নাই নহয় বাৰু ৰাতিয়েই ষ্টাৰ্ট কৰিছোঁ হঠাতে আহিবলগীয়া হ'ল খুৰীহঁতৰ ঘৰলৈ আৰু ভাত খাবলৈ নিমন্ত্ৰণ আছিলে তিনিটাকৈ আৰু মা মই ভাইটি তিনিটা এনেকৈ গুচি আহিলোঁ আৰু সন্ধিয়া লগতে আৰু এতিয়া ভাত পানী খাই ঘৰলৈ যাম আৰু যিহেতু ওচৰতে এইফালে ভাইটিয়া আৰু মা ভাইটি তিনিটাহে আৰু যিহেতু তিনিটা গুচি আহিলোঁ সকলোখিনি দেখাম ভিডিঅ'টো সকলোকে চাই আহিব যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব আৰু এটা কথা আৰু এইটো পোৱালি মানে হাই কৰে আজি পোৱালিৰ লগত থাকিম হ'বনে আৰু এইটো পোৱালি পোৱালি এয়া এতিয়া খুৰীয়ে সোনকালে ৰেডি কৰি দিলে আৰু ভাত পানী সকলোখিনি তেওঁৱে বনাইছে আৰু আমি সেয়া এতিয়া খাই লওঁ আৰু জলদি খাই মেলি ঘৰলৈ যাব লাগে যিহেতু ঠাণ্ডা আছিল আৰু সোনকালে সেয়া খাই মেলি যাওঁ আৰু এতিয়া এয়া খাই মেলি লৈ আৰু যাবলৈ ওলালোঁ পোৱালিকেইটা সেয়া খাই মেলি ভিতৰতে সেয়া মোবাইল টিপি আছে আৰু আমিও শুই থাকোঁ নহ'লে আজিলৈ ভিডিঅ'টো ইমানেই।